আৰু আজি সন্ধিয়া টিকুৱে মাৰ লগত দোকানত গৈছিলে চকলেট আৰু চিপছ কিনিবৰ কাৰণে। খুব বেছি ভাল পায় দেই সি দোকানত যাব পালে। আৰু এয়া নেক্সট ডে মৰ্ণিং মই বহাইছোঁ ৰাতিপুৱাৰ ভাত। মানে আমাৰ মাহঁতে ৰাতিপুৱা সোনকালে উঠে যে, চ' 9টামান বজাতে ৰাতিপুৱাৰ ভাত খায়। আৰু এয়া ভাত বহালোঁ আৰু মই নুঠোঁতে মায়ে এয়া চাউল তাউল জাৰি থ'লে, মানে ঘৰৰে চাউল হয়, খেতিৰ চাউল, সেয়া জাৰিলে। আৰু ইফালে এয়া সূতাটো মাৰ দিছে, মানে শালত যি চাদৰ আছে সেয়া ওলোৱাৰ পিছত মা আৰু মোৰ কাৰণে সূতাৰ গামোচা লগাম। আৰু ইফালে আলু পুৰিব দিছিলে, সেয়া ওলাই ল'লোঁ। আৰু ইফালে টিকু গুড মৰ্ণিং ক'লোঁ দেই, সি এইহে উঠিলে মানে। আৰু এয়া মায়ে যিহেতু ৰাতিপুৱা উঠি বাহিৰৰ কামখিনি কৰিলে, চ' মই এতিয়া ঘৰ সাৰি আছোঁ, মানে মাৰ লগত ভগাই লৈছোঁ। মই ঘৰটো সাৰি দিম, মায়ে ঘৰ মুচিব। আৰু ইফালে মোক টিকুৱে ধুনীয়াকৈ কেমেৰা ধৰি দিছে। আৰু ইফালে এয়া ধুনীয়াকৈ ঘৰৰে বেঙেনা, সেয়া বেঙেনা পুৰি আছোঁ। আৰু এনেকৈ ৰাতিপুৱাৰ সাজত ঘৰৰ মানে আলু চাউলৰ ভাত আৰু এনেকৈ আলু বেঙেনা পিটিকা দি এনেকৈ ভাত খালোঁ। আৰু ইফালে আমি মানে মা আৰু মই আজি বৰা চাউলৰ পিঠা বনাম। চ' বাবুৱে নাৰিকল কাটি দিলে, নাৰিকলৰ পিঠা বনাম। আৰু ইফালে মায়ে ৰাতিপুৱা এসোপামান কাপোৰ ধুইছে, সেয়া মেলিবলৈ আমি দুইটা আহি গ'লোঁ। আৰু ৰছীডাল নাছিলে, বাবুৱে এয়া ৰছীডাল গাঁঠি দিলে আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ মেলিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই, বাই।